বন্ধু নমস্কাৰ জনাইছোঁ মোৰ ইউটিউব চেনেলৰ যোগেদি। আজি ওচৰৰ গাঁও এখন বিহুমৰা বৰকুকানী বুলি কোৱা হয়, তাতে বিহু আদৰণি অনুষ্ঠান এটা পাতিছে। সেই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবৰ কাৰণে মোক এই অভাজনক আমন্ত্ৰণ কৰিছে। তো অনুষ্ঠানটিত কণী যুঁজ এটি অনুষ্ঠান আছে, সেই অনুষ্ঠানটিৰ উদ্বোধন কৰিবৰ কাৰণে এই অভাজনক আমন্ত্ৰণ কৰিছে। গতিকে তালৈকে ওলাইছোঁ। ৰঙালী বিহু আদৰণি স্থান হিউমৰা বৰকুকানী প্ৰাথমিক বিদ্যালয় খেলপথাৰ। আৰু মঞ্চত উপবিষ্ট জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ চৰণত পৰি জয় জয়তে ৰঙালী ওলগ যাচিছোঁ। আজি এই শুভ মুহূৰ্তত শুভ ক্ষণত এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। হিউমৰা বৰপথাৰ বৰকুকানী খেলপথাৰত বহাগৰ আগমনত বহাগক আদৰিবৰ কাৰণে উদ্যোক্তাসকলে যি প্ৰচেষ্টা হাতত লৈছে, আমি তাক শলাগ দিছোঁ। উদ্যোক্তাসকলৰ উত্তৰ কামনা কৰিছোঁ। পানী পাই বাহিলে ঐ পানীৰে কলম, মৰম পাই বহিলে মৰম, বৰকুকানী পথাৰত ঐ বিহুখন আদৰো, প্ৰথমে কণী যুঁজ কৰোঁ। এই কণী যুঁজ যিটো এটা সুন্দৰ পদক্ষেপ লৈছে উদ্যোক্তাসকলে, আমাৰ এইটো পৰম্পৰা, আমাৰ অসমীয়া পৰম্পৰা। গতিকে এই শুভ মুহূৰ্তত আমি কইদেউৰ লগত কণী যুঁজ কৰি আমাৰ যি পৰম্পৰা, সেই পৰম্পৰা আমি অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে পুনৰবাৰ আপোনালোকৰ দীৰ্ঘায়ু আৰু আপোনালোকৰ সুন্দৰ ভৱিষ্যত কামনা কৰি ৰঙালীৰ আগমনৰ এই উলগ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাভাজন হিউমৰা বৰকুকানী যুৱ সংঘৰ সৌজন্যত হিউমৰা বৰকুকানী হিউমৰা বৰপথাৰ বেতনী বামচুক আৰু দুয়োচুক চিৰকুৰা গাঁৱৰ সমূহ ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানটি এই হিউমৰা বৰকুকানী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিবৰ কাৰণে আজি প্ৰথম এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব লৈছে। কৃষ্ণ আৰম্ভ কৰিছোঁ দেই ৰাইজসকল। এই বেয়া দিয়ে ককাই মই এই বহুত জোৰ মাৰি দিলে। শুভেচ্ছা জনাইছোঁ আপোনালোকক। হিউমৰা বৰকুকানী প্ৰাংগণতে এখনি বিহুৰ আদৰণি পতা হৈছে। ইয়াতে আজিৰ দিনটো আৰু নিশাটো সুকৰ্মে পাৰ হৈ যায় বুলি মোৰ ফালৰ পৰা শুভেচ্ছা জনাই মোৰ মন্তব্য সামৰণি মাৰিছোঁ। আদৰণি কৰিব আগবাঢ়ি আহিছে, এইখিনি যদি কৰিবলৈ যাওঁতে কিবা ভুল ভ্ৰান্তিসকল ক্ষমা কৰিব আৰু ধন্যবাদ দিছোঁ। ভৱিষ্যতলৈ এইদৰে হৈ থাকিব বুলি আশা কৰিছোঁ। ইয়াকে কৈ মই এই আদৰণি দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ আপোনাৰ উদযাপন সমিতিৰ সভাপতি গৌতম বৰা। প্ৰথম বাৰ্ষিক আদৰণি আচলতে সভাপতি যোগ্য মই নহয় চাগে, মই নিজে অনুভৱ কৰিছোঁ। তথাপিও মই মোৰ সামৰ্থ্য অনুসৰি যিমানখিনি পাৰোঁ এই অনুষ্ঠানলৈ বুলি মই শ্ৰমদান কৰিছোঁ আৰু যিমানখিনি পাৰোঁ মই বৰ্তমান অনুষ্ঠান আমাৰ সম্বৰ্ধনা অনুষ্ঠান চলি আছে। এই সম্বৰ্ধনা অনুষ্ঠানৰ শিক্ষক হিচাপে মই কথা কৈ আছোঁ।
মোকো ভয়ো লাগে, কথা কৈ পোৱা নাই তেনেকৈ। আশা কৰিছোঁ আজি ৰাতি অনুষ্ঠানখনো যাতে ভাল হওক। আমাৰ স্থানীয় কণ্ঠশিল্পীৰ লগতে আমাৰ মাজত উপস্থিত থাকিব অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া। বিশেষকৈ বাৰু বৰষুণৰ যিহেতু আমাৰ আগৰ কেইদিন চবেই গম পাইছে বাৰু বতৰটো বেয়া আছিলে, এদিনীয়া কাৰ্যসূচী যদিও যিটো হ'ব লাগে তাতকৈতো বহুতখিনি কৰিছোঁ বুলি ভাবিছোঁ। ৰঙালী বিহু শুভেচ্ছা